এই গাইছ স্বাগতম তো কলা আপাৰ চেনেললৈ আৰু এতিয়া মই আছো মানে এখন হোটেল ওপেনিং হৈছে আমাৰ নলবাৰীতে হৰিপুৰত মানে মোৰ মুখত আহা নাছিল হৰিপুৰত আৰু হৰিপুৰত মানে নামটো হ'ল বালিচান্দা ধাবা আৰু লগতে ভাই কিবা কবছ ভাই ডিসকাস ভাই কেনা লাগছে আহি আমাৰ ভাইটি আমাৰ আহি গ'ল ফুপু বলা এতিয়া কিবা অলপ খাই লওঁ আৰু লগতে বস্তুবিলাক ভালদৰে দেখাই দিম লাহে কৰিম আৰু ওপেনিংটো কৰি দিলোঁ আকৌ আহি আছোঁ আজি মানে এতিয়া খানা পিনা বঢ়িয়া আৰু চাই লওক বঢ়িয়াকৈ ওপেনিং কৰাৰ খানা পাৰ্টি ন এইটো ওপেনিং কৰাৰ বাৰে মানে ফ্ৰী হৈছে গাছ আৰু যোনে আহে আহিব পাৰে আৰু ফ্ৰী দিব ন আৰু মানে আজি ওপেনিং কাৰণ ফ্ৰী দিয়ক কিন্তু আৰু বেছি দূৰ নহয় মানে হৰিপুৰৰ মেইন হাৱেৰ কাষতে হয় আৰু যদি কোনোবাই যদি পাঠশালা পৰা বা টিহুৰ পৰা আহে তেনেহ'লে লেফ্ট চাইড হ'ব আৰু লগতে আৰু মই ভালদৰে দেখাই দি আছোঁ বস্তুবিলাক কি কি ফেচিলিটি আছে মানে কিবা দিব আৰু আমাক খাবা স্কচ ভাই বহি আছে কিবা খাবি নে কি আৰু কি গাছ মানে ই পইচা আছে লৈ নাই ই এনেই খাবা মানে কি হেৰি দোকান ওপেনিং কৰি কিবা ওপেনিং কৰি মানে কি তাৰমানে ইনকে তাৰমানে চুবিয়ে থকা নাই কি মই আগবাঢ়া নাই টাৱাং খাম নাকি হ'ব গাইছ মোৰ অৱস্থা নাই দিয়ক মোৰ গিলাচটো ভাঙি দিয়ে তাৰ গিলাচটো দি পানী খাম আৰু লগত ওপেনিং কৰা চব মানুহবিলাক টাৱাং খাই আছে টাৱাং কাৰণে খাই আছে আৰু কি ক'ম আৰু মানে আৰু বালিচান্দা হোটেলত মানে মই আমি ক'লে বেছি হ'ব ন আৰু তাৰমানে দামবিলাক কেনেকুৱা দামবিলাক কম হ'ব না বেছি হ'ব ডিছকাউণ্ট আছে মই দি দিম আৰু স্কচৰ কাৰণে ডিছকাউণ্ট দি দিছি নহতে কেইটকা মানে 100 টকাত কেইটকা 100 ডিছকাউণ্ট কিমান 160 হ'ব গাছ পুৰা ডিছকাউণ্ট আৰু আহি গ'লে হ'ল পুৰা খাই থাকক চক কাজিও আপি চাপি দেখা পাইছোঁ দেখিছি না আৰু এই বাবু পোলাও দিছি খাই থাক এই চা আৰু মালিক আৰু আমাৰ গাছ মানুহ খোৱা মানুহ এইবিলাক মানে পানী এই জেগা আমাৰ পানীখিনি থাকিব পানীখিনি নিজে বাকু গাছ এটা পানীখিনি বাকী বঢ়িয়াকৈ খাই লৈ ফুটা গাছ গিলাচটো ফুটা তাত গাছ পোলাও লৈ হৈছে পোলাও নাই খাবি না তোক এতিয়া চৰিচিনে কেনে লাগিছে নৰে বল তোৰ এড্ৰেছ এৰাই দি মাৰিবি গাছ এতিয়া অলপমান পলা খাই লওঁ আৰু খাই লৈ বঢ়িয়াকৈ ভিডিঅ'টো বানাই আছোঁ চাই থাকক কচি হৈছে বলক যাওঁ আৰু কোনোবাই যদি আহে তেনেহ'লে একবাৰ সোমাই যাব বালিচান্দা ধাবাত বম মালিক এই গাছ মানে কি আমি এতিয়া হোটেলত খাইছোঁ পূৰা ল'লোৱে ফুল এনজয় কৰি খালোঁ মানে আৰু ৰ'ব এটা কথা ক'বা একদম পাহৰি গৈছোঁ মই আৰু এই বুঢ়া স্কচৰ মানে চকুত কিবা এটা হৈছে চকুটো একদম মানে ফুলি গৈছে কিবা হৈছে কি হৈছেনো ভাই কি হৈছে মানে কিবা পচি গাছ মানে পকা চকা বোধ আমি গাড়ী চলাই থকাতে পচি হালদা মানে কিবা হৈছে ইয়াৰ তাৰমানে চকুটো গেছি গাছ এই চকুটো একদম তাৰমানে বেয়া হৈ গৈছে আৰু এতিয়া নেপালত যোৱাৰহে কথা আমি নেপালত যাই পেলাই আৰু অপাৰেশ্যন কৰি পূৰা চকুটো নতুন চকু এটা লাগি দিবা চকু খেল দিম আমি দিবি না খেল দিবা কান্দিবা নালাগে দে এনে কৈছোঁ আজিতো পকাটো পৰাহে কান্দিছে এনাইতো নাই 3 দিন হ'ল বাপৰে বাপ মই গমেই পোৱা নাই দিওঁ গাছ কেনে ফুলি গৈছে কিন্তু এটা কথা মানে কিবা ইনফেকশ্যন কৰিছে হ'ব তোক নেপালকে লৈ যাম আৰু যাই আছোঁ ওচৰলৈকে গাড়ীখন গাছ এই গাড়ীখন চাই ল'ব ভালদৰে কি ধুনীয়া লগা হৈছে চক আমাৰ নলবাৰীত আৰু আমি নলবাৰীত পুৰা এই গাছ আৰু মানে কি ৰাস আহি গ'ল আহিল ৰাস পূজা চলিক লাগে জোতা মোজা কি ক ভাই কেনাই তোৰ কিবা হৈছে মানে চকুটোত কিবা হৈছে সেইটো কাৰণে আজি বেছি মাত দিব পৰা নাই আৰু ময়ে দেখাই দিওঁ বোল
আৰু গাছ মানে কি ধুনীয়া লগা হৈছে চকচো আমাৰ নলবাৰী গেট দ কিন্তু ইচ কেলা চাব লগা হৈছে ন চক আৰু গাছ এই পিনৰ পৰা চালেও আকে দেখা পায় আৰু এই পিনৰ পৰা চালেও আকে দেখা পায় কি ধুনীয়া লগা হৈছে মানে মোৰ সঁচাকৈ দক মোৰ বহুত ভাল লাগিছে আৰু গাড়ী পাৰ্কিঙৰ কাৰণেতো সেইখন ফিল্ড ৰাখি থৈ দিছে আৰু মানে গাড়ী আহি ইয়াত পাৰ্কিং কৰি দিব আৰু ইয়াৰ পৰা ৰাস চাই যাই থাকিব বিন্দাছ কোনো প্ৰব্লেম নাই পুৰা এইবাৰ মানে আগত য'ত ৰাস হৈছিল ইয়াত তাতেতো ৰাস হ'ব দিয়া নাই এইবাৰ আৰু এইবাৰ মানে য'ত ব্ৰিজ বনাইছে তাৰে মাজতে পুৰা ৰাস চলি থাকিব বঢ়িয়া লাগিব চবে আহক আহি পেলাই এনজয় কৰিম একেলগে আৰু গাছ নলবাৰী ৰাস ইয়াতে হ'ব বৰ্তমান গাড়ী চলাই আছোঁ অলপ কেমেৰাটো লৰি আছে তাৰে কাৰণে বেয়া নাপাব এইবিলাক মানে দোকান হয় পুৰা লাইভ চলি আছে স্কচ বাইকতে লাইভৰ মাজেদিও গাড়ী চলাই হ'লেও কিন্তু ভিডিঅ'টো বনাই আছোঁ তাৰে মাজতো ভিউজটো পুৰা পাই থাকোঁ কিন্তু ছাবস্ক্ৰাইবটো নাই মোক ছাবস্ক্ৰাইবটো কৰি দিয়ক প্লিজ আৰু বৰ্তমান আমাৰ এয়াৰপৰ্ট মানে পুৰা ষ্টাৰ্ট আৰু বৰ্তমান এইবিলাক দেখিছে না পুৰা দোকান চোকান এটা কম ভাল লাগিব স্কচটো বাই 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 গাইস আকৌ নাই বাই বাই স্কচ ভাই কিটা কৈছা ভাই চাই ল দোকানবিলাক পুৰা সজাই থৈ দিছে মানে ৰেডি আৰু 7 তাৰিখ আহিলেই হ'ল হে গাইছ মানে এতিয়া মই ৰাস মেলাত নহয় আৰু ৰাসৰ যিটো মানে মন্দিৰৰ গেট ইয়াতে পুৰা সোমাই আহিছোঁ আৰু এইফালে মঞ্চখন বনাই ধৰিছে ইয়াতে হেমা মালিনী আহিব আপোনালোকেতো জানেই পুৰা চেপ্টাৰ পুৰা সজাই থৈ দিছে আৰু কাম পুৰা চলি আছে আপোনালোক কি ক'ম পুৰা কাম আৰু 7 তাৰিখ আহিলেতো আজি হ'ল 3 তাৰিখ আৰুতো বেছি দিন নাই আৰু 4 দিন আছে মই 6 তাৰিখ কাৰণে চৰি আৰু পুৰা চেপ্টাৰ পুৰা সজাই থৈ দিছে আৰু এবাৰ মন্দিৰটো চাই লওঁ পুৰা কাম চলি আছে কি মানে তোৰ মোটা হৈ গ'ল নেকি এই তোৰ মোটা হৈ গ'ল এই মুঠা গৈছিল চাই লওক হে গাইছ যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে লগতে কি আজি ভিডিঅ'খিনি ইমানে আছিল দে হাত ধুইছিল কি হৈছিলে মানে কি লাইক চেক কমেণ্ট কৰিব নালাগে মোক কি ক'ব বাকী আজি কৈছোঁ তই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কি লাইক কমেণ্ট ছাবস্ক্ৰাইব গাইছ যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক লগতে ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু বঢ়িয়া 7 তাৰিখৰ পৰা ভিডিঅ' পাই থাকিব